তোমালোকৰ লগত মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এডভান্স মেথছৰ ক্লাছ 10ৰ কেইটামান বিশেষ অংক হয়নে তো সেই অংককেইটা হ'ল যে দ্বিঘাত সমীকৰণৰ মানে আমাৰ চেপ্টাৰ 4ৰ মানে অনুশীলনী 4.1ৰ এক্সাৰচাইজ 4.1ৰ কুৱেশ্যন নম্বৰ 15 তো 15 কি হৈছে সমাধা কৰা সলভ আমি তলত দিয়া যিকেইটা আমাক কি কৈছে ইকুৱেশ্যন দিছে সমীকৰণ দিছে সেইকেইটা আমি কি কৰে সলভ কৰিব লাগে তো এইকেইটা কৰিবলৈ যাওঁতে আমি দ্বিঘাত সমীকৰণ কেনেদৰে সমাধান কৰে সেই বিষয়ে আমি জানিব লাগিব আৰু সেইখিনি তোমালোকে কি কৰিব পাৰিবা মোৰ আগৰ যিকেইটা ভিডিঅ' আছে তাত দ্বিঘাত সমীকৰণ সমাধানৰ বিষয়ে মই আলোচনা কৰিছোঁ সেই ভিডিঅ'কেইটা চাই পেলাই তোমালোক ক্লিয়াৰ হৈ যাব পাৰিবা হ'লে তো আমি এই অংকলৈ আহোঁ তো আজি আমি প্ৰথমে কৰিবলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15ৰ কুৱেশ্যন নম্বৰ 1 প্ৰশ্ন দিয়া আছে x to the power 4 minus 13x square plus 36 is equal to 0 মানে ইয়াক মই এনেকৈ লিখিব পাৰোঁ যে x square whole square আমাৰ সুবিধাৰ কাৰণে into 13 into x square plus 36 is equal to 0 এতিয়া মন কৰা যে x square হয়নে তো ইয়াক যদি মই কি লৈ লওঁ যে ধৰা হ'ল x square equal to y লৈ লওঁ এটা সমীকৰণটো কি হ'ব যে x square বুলি মই y বহাই যাওঁ y square minus 13y plus 36 is equal to 0 হ'ল so implies এটা মন কৰিবা যে y square আরে এটা কি হল 13y এটা কি হল 36 তো এইটো এটা কি হৈ পৰিলে এটা দ্বিঘাত সমীকৰণ হৈ পৰিলে আরে আৰু দ্বিঘাত সমীকৰণ আমি যিকোনো পদ্ধতিৰে সমাধান কৰিব পাৰোঁ মই যে এইটো কি কৰোঁ উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰোঁ তাৰ কাৰণে কি হ'ব এতিয়া প্ৰথমে কি চাম যে এনেকুৱা দুটা সংখ্যা লাগিব যিকেইটা পূৰণ কৰিলে 36 মাল্টিপ্লাই কৰিলে কি হ'ব 36 আৰু ইয়াত কি আছে প্লাছ চিনটো আছে আৰু যোগ কৰিলে 8 কৰিলে কি হ'ব লাগিব 13 হ'ব লাগিব এটা মন কৰা যে 36 মই ভাঙি চাওঁচোন বাৰু ইয়াক 36 কি হ'ল যাব 2 ৰে যাব নহয় জানো হয়নে তো 2 ৰে কি হ'ব যাব 2 1 যা 2 16 2 18 যা 2 8 যা 16 তো 2 9 যা 18 3 3 যা 9 তো ইয়াক আমি এনেকৈ লিখিব লাগিব 3 3 যা 9 আরে 2 2 যা 4 9 প্লাস 4 13 এইখিনি তোমালোকে জানাই সকলো তো ইকুৱেল টু কি হ'ব 9 প্লাস 4 y plus 36 is equal to 0 তো ইয়াক আমি কৰি যাওঁ ফেক্টৰাইজ প্ৰায়খিনি ল'ৰা জানাই সেইকাৰণে সমস্যা নাই 4y plus 36 equal to 0 হ'ল ইয়াৰ পৰা কি কমন আহিব আমি ইয়াৰ পৰা y এটা কমন ল'ব পাৰোঁ তো y মাইনাছ কি হ'ব 9 ইয়াৰ পৰা 4 এটা কমন ল'লোঁ মাইনাছ 4 ল'লোঁ মাইনাছ হ'লে প্লাছ কি হ'ব মাইনাছ আৰু মাইনাছটো প্লাছ হৈ গ'ল প্লাছটো কি হ'ব মাইনাছ এইটো কি হৈ যাব 9 equal to so implies আমি কি পালোগে y minus 9 into y plus y minus 4 is equal to 0 হ'ল তো ইয়ালৈকে সমস্যা নাই আমি কি পালোগে y minus 9 into y minus 4 equal to 0 এটা মন কৰা এইখিনি আমি জানোৱেই যে তোমালোকে ইয়ালৈকে পাতি ল'বা ইয়াত কি হ'ল দুটা সংখ্যাৰ পূৰণফল শূন্য দুটা নাম্বাৰ আমি কি মাল্টিপ্লাই কৰিলে 0 কেতিয়া হয় যদি তাৰ এটা কাম কি হ'ব লাগিব 0 হ'ব লাগিব সো আইদাৰ this1 equal to 0 or this1 equal to 0 আমাৰ কোনবা এটা ইয়াত 0 হ'ব লাগিব আমি ধৰি লওঁ এটা মই লিখো দেই সো ইয়াত কি হ'ব আইদাৰ y minus 9 equal to 0 মানে or y minus 4 equal to 0 so y minus 9 equal to 0 কি হ'ব y equal to 9 হ'ব আৰু y means কি আছিল আমাৰ কি হৈছিল x square আরে x square হলে equal to 9 আরে therefore x equal to কি হ'ব এটা কি হ'ব প্লাস মাইনাস 3 হ'ব বুঝলা এটা কি প্লাস মাইনাস 3 it may be plus or minus so implies এটা কি হল
x স্কোৱাৰ ইকুৱেল টু কি হ'ব 4 হ'ব মই এটা চেল কমাই গৈছোঁ তো x ইকুৱেল টু কি হ'ব প্লাছ মাইনাছ তো আমাৰ দুটা এনচাৰ হ'ল দুটা মানে চাৰিটা হ'ল প্লাছ 3 মাইনাছ 3 আৰু প্লাছ 2 মাইনাছ বুজিলা এনেকৈ আমি কি কৰিব পাৰোঁ এনেকুৱা অংকবিলাক সমাধান কৰিব পাৰোঁ আৰু একেধৰণৰ হ'ল 15ৰ 2টো সেইটো নিজে কৰিব লাগিব একেধৰণৰ প্ৰশ্ন মই দেখুৱাই দিওঁ 15ৰ 3টো দেখুৱাই দিওঁ মন কৰিব প্ৰশ্ন পাতি লওঁ সকলোৱে যে 15ৰ 3টো কি দিয়া আছে 3টো নহয় ডাইৰেক্ট এটা কাম কৰোঁ 3 আৰু 4টো একেই আমি 4টো কৰি পেলাওঁ মানে 3টো তোমালোকে পাৰিবা 4টো পাৰিলে 3টো পাৰিবা তো 4টোকে চাওঁ দিয়া question number 15 4 4 কি দিয়া আছে x square plus twice x minus 3 x square plus twice x minus 3 whole square মানে minus 5 into x square minus twice x x square plus twice x minus 1 plus 8 equal to अरे तो एबला अंक मानुहे बेलेग बेलेग धৰণে কৰে अरे তো উপায় আছে বেলেগ বেলেগ মই এটা বেলেগ মেথড চাওঁ তোমালোকৰ সুবিধাৰ কাৰণে চাওঁ দেই কেনেকুৱা পাইছা ক'বাচোন বাৰু এইটো কি কৰিলোঁ ইয়াক মই একে ৰাখিলোঁ x স্কোৱাৰ প্লাছ twice x minus 3 whole square 5 into ইয়াক অকণমান চেঞ্জ কৰি দিম x square plus twice x এইটো মাইনাছ 3 লৈ দিব যদি এইটো মাইনাছ 3 লওঁ ইয়ালৈ কি লৈ লাগিব প্লাছ কি 2 ল'ব লাগিব হয় নাই তো প্লাছ 2 তে মাইনাছ 3 প্লাছ 2 মাইনাছ 1 হ'ব ইয়াক মই লিখিব পাৰোঁ মানে মাইনাছ 1 হ'ল নি কি লিখিব পাইছোঁ ইয়াত মই ওহাইছোঁ মই মাইনাছ 3 প্লাছ 2 বাকী এইটো একে থাকিলে প্লাছ 8 ইকুৱেল টু 0 এতিয়া মন কৰা ইয়াক মই একে ৰাখি গ'লোঁ x square plus twice x minus 3 whole square ইয়াক এটা কাম কৰোঁ এইটো ইনটু ইয়াক ইনটু কৰি দিওঁ 5 into x square plus twice x minus 3 whole 5 to the 10 minus 10 plus 8 equal to 0 whole ঠিক আছে বুজি পাইছা না সমস্যা হৈছে কি ঠিক আছে আরে so implies সেটা মান কিমান হ'বগে এতিয়া আৰু এইটো 3 আছিলে 5 আছিলে এই 3 আছিলে না এটা কেই মিনিট 3 আছিলে দেই এইটো উডাই ল'ব নহ'লে অংক কেই মিনিট আছে এইটো 3 আছিলে যদি 3 হয় এইটো কি হ'বগে 6 হ'ব ঠিক আছে এটা সমস্যা নাই so implies কি হ'ব x square plus twice x minus 3 whole square আরে minus 3 into x square plus twice x minus 3 8 minus 6 क्या नबो 2 equal to 0 এটা মন কৰা এই দুটা টার্ম একে হৈ গ'ল আৰু যিটো টার্ম একে হৈ গ'ল হেতু আমি কি লব পাওঁ যে y লৈ লব পাৰোঁ y লব পাৰোঁ বা তোমালোকে বেলেগ লব পাৰোঁ u v লব পাৰোঁ হল so let x square plus twice x minus 3 is equal to y হল so ইয়াৰ মানে y বহাই যাওঁ therefore কি হ'ব the y square minus 3y plus 2 is equal to 0 এইটা কি হল দ্বিঘাত সমীকৰণ হল আরে এটা এই দ্বিঘাত সমীকৰণটো আমি কি কৰি গলে ভাঙি গলে আমি কি পাম যে ইয়াৰ ভ্যালুটো উলিয়াব পাৰি মানে ইয়াৰ পৰা কি y ভ্যালু ওলাই যাব আৰু y ভ্যালু আমি কি বহাব লাগিব এই ভ্যালুটো বহাই দিব লাগিব তো এই অংক তোমালোকে নিজে কৰি চাবা আরে তো বাকি দেখত তোমালোকে নিজে কৰিব পাৰিব নেহিছো কৰি পেলাই কি হল যদি নোৱাৰা কৰিবা হ'ব সেইটো নিজে কৰিব দিলো আরে আমি কি হল পিছলৈ যাওঁ বেলেগ এটা এটা মন কৰিবা তাত যে এই কোৱেশ্যনটো কৰোঁতে হয়তো আমি কি কৰিব নোৱাৰোঁ দুইটা ফেক্টৰাইজ কৰিব নোৱাৰিব পাৰোঁ যদি ফেক্টৰাইজ কৰিব নোৱাৰোঁ তেতিয়া আমি কি ইউজ কৰিম কোৱাড্ৰিক যেটো ইকুৱেশ্যন আছিলে কোৱাড্ৰিক ফৰ্মুলা আছিলে দ্বিঘাত সূত্ৰ আছিলে সেইটো ইউজ কৰিবা হ'বনে বাৰু এতিয়া অলপ বিশেষ ধৰণৰ অংক এটা চাওঁ 5 টো চাওঁ দিয়া 5 টো কেছে ৰুট আছে নহয় এটা ৰুট থাকিলে বা বহুতে আকৌ ভয় খাই নহয় জানো সো ৰুট থকা অংক হলো এইটো অংক দুটা ঠাই কৰিব পাৰোঁ সো দুইটা মেথডে মই দেখুৱাম তোমালোকে যোনটো সহজ পোৱা সেইটোৱে কৰিবা সো কি দিয়া আছে এইটো x স্কোৱাৰ মাইনাছ
5x plus 10 is equal to 5 into x square minus 5x plus 4 হয়নে এটা মন দিয়া যে এটা উপায় হল আমি কি কৰিব পাৰোঁ ইয়াত এইটো পোৰ্চন মিলি আছে হয়নে ইয়াক মই কি ধৰিলোঁ যে প্ৰতিভাৰতে y ধৰি দিয়া x square minus 5x equal to y হ'ল এটা আমাৰ সমীকৰণটো কি হৈ যাবগৈ ইকুৱেশ্যনটো এইটো কি ধৰিলোঁ y plus 10 equal to 5 into কি হ'ব root of y plus 4 হ'ব হ'ল হ'লে both side আমি কি কৰিব পাৰোঁ স্কোৱাৰ কৰি দিব পাৰোঁ y plus 10 whole square এবাৰ 5 into y plus 4 whole square so কৰি গ'লে কি হ'ব a square plus twice ab so 20y plus b square মানে কি হ'ব 100 হ'ল ইয়াক ভাঙি গ'লে কি হ'ব 25 square কাৰণে ৰুট উঠি গ'ল y plus 4 so y square plus 20y plus 100 equal to 25y plus 100 so 100 দুটা এফালে লৈ আহিলে কি মাইনাছ হ'ব কাটি দিব পাৰোঁ আমি হয় নাই তো ইয়াৰ পৰা আমি গৈ থাকি পামগৈ y square এইটো এফালে লৈ আহিলে মাইনাছ হ'ব so 25 পৰা 20 গৈ থাকিলে 5y ডাঙৰটো কি চিন হ'ব মাইনাছ হ'ব সেইকাৰণে মাইনাছ 5y equal to 0 হ'ল দেখিছা তো ক'বলৈ তো ইয়াৰ পৰা কি কৰিব আমি yটো কমন ল'ব পাৰোঁ so y minus 5 y into y minus 5 equal to হ'ল তো so আমি কি পালোঁ ইয়াত দুটা হেৰি পালোঁ হয় নাই দুটা ফেক্টৰ পালোঁ দুটা উৎপাদক পালোঁ তো এই দুটাৰ পূৰণফল কি হ'ল শূন্য তো এই দুটাৰ পূৰণফল শূন্য কেতিয়া হ'ব আগতহে একে যেতিয়া কি হয় যে ইয়াৰ এটা মান কি হ'ব লাগিব শূন্য হ'ব লাগিব হয়নে বাৰু তো আইদাৰ আগতহে একে পাৰিলে তোমালোকক দেখুৱাই দিছোঁ দিয়া তো ইয়াত কি হ'ব আইদাৰ y equal to 0 or y equal to 5 হ'ব y minus 5 equal to 0 হয়নে y minus 5 equal to 0 therefore y equal to কি হ'ব 5 so ইয়াত y ভেলু বহাই যাওঁ আমি y কি লৈছিলোঁ x square minus 5x equal to 0 হ'ল so ইয়াৰ মানটো একেই বহাই দিব পাৰোঁ যে x square minus 5x equal to 5 হ'ল সেইটো কি কৰিলে xটো কমন ল'লোঁ x minus 5 equal to 0 হ'লে therefore কি হ'ব x equal to 0 or x equal to 5 দুটা ভেলু পালোঁ হ'ল আৰু এইটো আমি কি পামগৈ x square minus 5x minus 5 equal to 0 এটা এইটো ফেক্টৰাইজ নহয় এইটো যেহেতু ফেক্টৰাইজ নহয় সেইকাৰণে মই আগতো দেখাইছোঁ যে ফেক্টৰাইজ নোহোৱাৰ কাৰণে কি কৰিব পাৰোঁ x equal to minus b plus minus b square minus 4ac divided by twice a ফৰ্মুলাটো আমি কি কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম সেই বহাইলে আমাৰ কি হ'ব ইয়াৰ পৰা এক্সৰ ভেলু এটা ওলাই যায় যিটো তোমালোকে সকলোৱে পাৰিব সেইটো তোমালোকে কমপ্লিট কৰিব লাগিব হ'ল চ' এইটো এটা মেথড ইয়াৰ আৰু এটা মেথড আছে সেইটো মই অকণমানকৈ দেখুৱাই দিওঁ হয়নে তোমালোকে যোনটো সহজ পোৱা সেইটোৱে কৰিবা হ'বনে বাৰু চোৱাচোন বাৰু একেই মেথড থাকিছে যে এই মেথডটো কি কৰা হয় চ' আমি কি কৰোঁ প্ৰশ্নটো পাতি লওঁ x square minus 5x plus 10 equal to 5 into root of x square minus 5x plus 4 ইয়াৰ দ্বিতীয় মেথড চ' এই মেথডটো কি কৰিব পাৰোঁ আমি যে এই গোটেইটোক আমি কি ধৰিব পাৰোঁ y ধৰি ল'ব পাৰোঁ হয়নে যে ধৰি ল'লোঁ x square minus 5x plus 4 is equal to কি হ'ল y হ'ল যদি এইটোক y ধৰি লওঁ আমি দুইফালে কি কৰিলোঁ স্কোৱাৰ কৰি দিলোঁ ৰুট অফ x স্কোৱাৰ মাইনাছ 5x প্লাছ 4 এইপিনে হোল স্কোৱাৰ কৰিলোঁ এইফালে কি কৰিলোঁ হোল স্কোৱাৰ তেতিয়া কি হ'বগৈ এইটো x স্কোৱাৰ মাইনাছ 5x প্লাছ 4 ইকুৱেল টু কি হ'ল y স্কোৱাৰ হ'লতো ত' দেয়াৰফৰ কি হ'বগৈ x স্কোৱাৰ মাইনাছ 5x ইকুৱেল টু y স্কোৱাৰ মাইনাছ 4 এইটো এটা ভাল মেথড হয়নে চ' আমি y পালোঁ আৰু এইটো ভেলু কি পাই গ'লোঁ আমি
y স্কোৱাৰ মাইনাছ 4 ইয়াত বহাই দিলোঁ হয় চ' বহাই দিলে কি হ'ব এইটো বুলি মই কি বহাম যে ইয়াৰ সলনি বহাম কি y স্কোৱাৰ মাইনাছ 4 চ' এইটো বহালোঁ মই y স্কোৱাৰ মাইনাছ 4 প্লাছ 10 হয়নে আৰু 5 ইনটু কি হ'ব ইজি মেথড নহয়নে বাৰু চ' y স্কোৱাৰ এইটোক এইফালে লৈ আহিলোঁ মাইনাছ 5y 10 মাইনাছ 4 কি হ'ব 6 প্লাছ 10 চ' ইয়াক ফেক্টৰাইজ কৰি দিলা হয় ফেক্টৰাইজ কৰি পেলাই কি বহালা ইয়াত যে y ভেলুটো বহাই দিলে বোথ চাইড স্কোৱাৰ কৰিলে আমাৰ কি হ'ব ভেলুটো ওলাই যাব এইটোৱে মেথড তোমালোকে এই মেথডটো কি কৰিব পাৰা ট্ৰাই কৰিব পাৰা হ'ল চ' এইটো এটা হ'ল চ' আজি লাষ্ট এটা প্ৰশ্ন চাওঁ আমি কুৱেশ্যন নম্বৰ 6টো চাওঁ 6টো বৰ ধুনীয়া মেথড এটা আছে দেই চ' এই মেথড তোমালোকে শিকি ল'বা এইকেইটা অংক কমপ্লিট কৰিবা দেই মই আধা আধাহে কৰি দিছোঁ চ' তোমালোকে সম্পূৰ্ণ কৰিব লাগিব এতিয়া কুৱেশ্যন নম্বৰ 6টো মন কৰা কি দিয়া আছে যে ৰুট অফ x square plus 5x minus 2 whole plus root of x square plus 5x minus 5 is equal to 3 whole so এইটো আৰু আগৰটো অংকৰ মাজত ডিফাৰেন্সটো কি ইয়াৰ দুইটাতে কি আছে ৰুট আছে দুটা নাম্বাৰ ৰুট আছে হয় চ' এনেকুৱা ক্ষেত্ৰত এটা ভাল মেথড এটা আছে সহজ মেথড অংকটো যদিও দেখাত ডাঙৰ ইয়াক আমি একেবাৰে শ্বৰ্ট কৰি কৰিব পাৰিম হয়নে কেনেকৈ কৰিম আমি এটা কাম কৰোঁ আমি এই গোটেইটো কি ধৰি লওঁ ইউ ধৰি লওঁ এইটো কি ধৰি লওঁ ভি ধৰি লওঁ চ' লেট ইউ ইকুৱেল টু বহুতে বহুত ধৰণে কৰে এইটো মোৰ মেথড দেই প্লাছ 5x মাইনাছ 2 হ'ল ভি ইকুৱেল টু কি লৈ ল'লোঁ মই ৰুট অফ এক্স স্কোৱাৰ প্লাছ 5x minus 5 whole so therefore এইটো আমি কি লিখিব পাৰিম u plus v is equal to 3 এইটো ইকুৱেশ্যন নম্বৰ কি দিলোঁ মই 1 দিলোঁ এইটো u এইটো v so u plus v equal to কি পালোঁ আমি ইকুৱেশ্যন নম্বৰ 1 পালোঁ হ'ল ঠিক আছে এটা নেক্সট মন কৰা এতিয়া এটা মন কৰাচোন বাৰু a2 plus a2 এইটো গম পালোঁ বাৰু so a2 minus a2 যদি কৰোঁ কি হ'ব ইনে চামু কাহতে যে x স্কোৱাৰ প্লাছ 5x মাইনাছ 2 মাইনাছ যদি কি কওঁ x স্কোৱাৰ মাইনাছ হৈ যাব এইটো নহয় জানো আৰু মাইনাছ কি হ'ব প্লাছ হৈ যাব এইটো কৰিলে কি হ'বগৈ এইটো কটাই গ'ল 5x কটা গ'ল 5 মাইনাছ 2 কি হ'বগৈ 3 হ'বগৈ মানে এইটোৰ পৰা যদি এইটো মাইনাছ আমি কি পাওঁ 3 পাওঁ সেইটো আমি লিখি দিব পাৰোঁ যে x স্কোৱাৰ নাও এইটো মন কৰিবা দেই এইকণতে আচল টেকনিকটো গম পালা এইটো কথাটো x স্কোৱাৰ প্লাছ 5x মাইনাছ 2 হয়নে মাইনাছ এখন টেকনিক দেই x স্কোৱাৰ এইটোকো ব্ৰেকেটত দি থওঁ x স্কোৱাৰ প্লাছ 5x মাইনাছ 5 ইজ ইকুৱেল টু সদায় কি হয় 3 এনেকুৱা অংকলে এনেকুৱা ধৰণে দিয়ে সেইকাৰণে মন কৰিবা চবৰে টেকনিক একেটাই থাকিব যে এইটোৰ পৰা যদি এইটো মাইনাছ কৰোঁ আমি সদায় কি পাম 3 পাম চ' এনেকুৱা যদি বেলেগ অংক কৰোঁ সেইটো ক্ষেত্ৰত ই কি হয় মিলি থাকিব চ' এনেকুৱা যেতিয়া ৰুট থকা অংক থাকে এইবিলাক এনেকুৱা ধৰণে দিয়ে সেইকাৰণে টেকনিক মনত ৰাখিব চ' এইটো মাইনাছ এইটো কৰিলে কি পালোঁ আমি 3 হ'ল যদি এইটো হয় এইটো মানে কি লিখিব পাৰোঁ মই এনেকৈ লিখিব পাৰোঁ নেকি যে ৰুট অফ এক্স স্কোৱাৰ প্লাছ 5x মাইনাছ 2 হোল স্কোৱাৰ লিখিব পাৰোঁ এইটো স্কোৱাৰ কৰিলে এইটোৱে হ'ব পাৰি লিখিব চ' মাইনাছ তেনেকৈ এইটোকো আমি কি লিখিব পাৰিম এক্স স্কোৱাৰ প্লাছ 5x মাইনাছ 5 হোল স্কোৱাৰ লিখিব পাৰোঁ ইকুৱেল টু কি হ'ল 3 ঠিক আছে এতিয়া এইটো আমি কি ধৰিছিলোঁ ইউ ধৰিছিলোঁ চ' ইয়াতে মই কি বহাই দিলোঁ ইউ স্কোৱাৰ মানে ইউ স্কোৱাৰ সেইটো হ'ল ইউ স্কোৱাৰ মাইনাছ এইটো ভি স্কোৱাৰ চ' ভি স্কোৱাৰ ইকুৱেল টু কি পালোঁ 3 সমস্যা নাই ইয়ালৈকে বুজি পাইছা চ' এইটো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা আছে চ' আমি কি লিখিব পাৰিম ইউ প্লাছ ভি ইনটু ইউ মাইনাছ ভি ইকুৱেল টু কি হ'ল 3 হ'ল এনেকৈ বুজি পালা সমস্যা নাই চ' এইকণ মই মহাই লওঁ ইয়াক কৰিবলৈ আমাৰ কি হ'ব সুবিধা হ'ব হয়নে এতিয়া মন কৰা এটা ইউ প্লাছ ভি মানে আমি কি পাইছিলোঁ আগতে ইকুৱেশ্যন 1 পাই আহিছিলোঁ কিমান 3 চ' তাৰ বুলি মই কি বহাই দিলোঁ 3 ইনটু ইউ মাইনাছ ভি ইকুৱেল টু কি হ'ল 3 এইটো ভি দেই চ' দেয়াৰফৰ ইউ মাইনাছ ভি ইকুৱেল টু কি হ'ল 3 3 ডিভাইড কৰিলে কি হ'ল 1 হ'ল এইটো ইকুৱেশ্যন নম্বৰ মই কি দিলোঁ
2 ঠিক আছে বুঝি পাইছা সো u প্লাস v ভ্যালু পালো u মাইনাস v পালো ভ্যালু পালো এটা ইকুয়েশন 1 এটা ইকুয়েশন 2 এটা আমি সেই দুটাৰ পৰা কি উলিয়াই পেলাম u আৰু v ৰ ভ্যালুটো উলিয়াই পেলাম এটা একেবাৰে সহজ জানাই তোমালোকে এটা কাম কৰোঁ আমি ইকুয়েশন 1 প্লাস ইকুয়েশন কি কৰিলো 2 কৰি দিওঁ হয় নাই 1 মানে কি আছিল u প্লাস v ইকুয়াল টু কিমান পাইছিলো আমি 3 হয় না এটো u মাইনাস v ইকুয়াল টু কিমান 1 দুইটা প্লাস কৰিলো প্লাস কৰিলে কি v v কটা গ'ল টুৱাইস u ইকুয়াল টু 4 therefore u ইকুয়াল টু কি পালো 2 পালো ঠিক আছে দে u ভ্যালু কত বহাই দিও ইকুয়েশন 1 বহাই দিও putting the value of u in equation কি 1 সমীকৰণত u মানটো বহুৱা সো u মান বহাইলে আমি কি পাম যে u প্লাস v ইকুয়াল টু কি পাইছিলো আমি 3 পাইছিলো আগৰ ইজি হৈ পৰিলে বাৰু u ভ্যালু কিমান 2 প্লাস v ইকুয়াল টু 3 therefore v ইকুয়াল টু কি হ'বগে 1 সো u ভ্যালু পালো v ৰ ভ্যালু পালো কিন্তু অংকটো আমাৰ ইয়াতে হে কৰিলে নাই হোৱা ইয়াত আমি কি কৰিব x ৰ মানটো উলিয়াব লাগে সো এইটো আমি কৰিব লাগিব নহয় জানো বাকি ধৰে কি মই এটা মান উলিয়াই দিওঁ বাকি তোমালোকে এইটো নিজে উলিয়াব মই ইউটো উলিয়াও ভিটো তোমালোকে উলিয়াব এটা মন এটা আমি কি পালো ইউ ইকুয়াল টু কিমান পালো ইউটো গৈ কিমান পাইছিলো আমি 2 হয় না ইউ ভ্যালু পালো 2 সো ইউ মানে কি ধৰিছিলো আমি ৰুট অফ x স্কয়ার প্লাস 5x মাইনাস 2 ইকুয়াল টু 2 ঠিক আছে সো দুইফালে স্কয়ার কৰি দিলো আরে স্কয়ার করলে কি হবে এটা উঠি যাব x স্কয়ার প্লাস 5x মাইনাস 2 হৈ যাব এটা 2 টু স্কয়ার করলে কি হ'ব 4 হ'ল সো ইমপ্লাইজ x স্কয়ার প্লাস 5x 4 ফালে কি হলে মাইনাস 6 ইকুয়াল টু 0 ইয়াক ফ্যাক্টরাইজ কৰো তেনেকুৱা দুটা টাৰ্ম লাগিব যেটা ইনটু কৰিলে কি হ'ব লাগিব 6 হ'ব লাগিব আৰু মাইনাস কৰিলে 5 হ'ব লাগিব একেবাৰে ইজি কি হ'ব গম পাইছা 6 মাইনাস 1 6 into 1 6 6 minus 1 5 মিলি গ'ল 6 equal to 0 so এটা কৰি যাও x square plus 6x minus x minus 6 equal to 0 so x তো আমি কমন ললো x plus 6 এইপিনে কমন আহিলে x কি হ'ল plus 6 equal to 0 এটো শর্ট মেথড কৰিব পাৰা তোমালোকে যোনে শর্ট মেথড কৰিব পাৰা শর্ট কৰিব পাৰা মই সবৰে ভাগে দেখাইছো নহয় জানো so x minus 1 equal to 0 so ইয়াৰ পৰা আমি x ৰ ভ্যালু দুটা পাম therefore x equal to কি হ'ব -6 and x equal to কি হ'ব 1 হ'ব হল তেনেকে তোমালোকে v ভ্যালু পা v equal to 1 তাত যদি আমি কি কৰি যাও v ভ্যালু বহাই যাও একেদিনে কৰি যাও তাৰ পৰা আমি কি পাম v ৰ ভ্যালু দুটা আৰু x ৰ ভ্যালু দুটা পাম ধৰা কেটা পাম 4টা পাম সো তেনেকে তোমালোকে কৰি পেলাব হল সো আজি ক্লাছটো এইটা অংক চালো মানে নেক্সট ক্লাছত আমি কি চাম তাৰ বাকি অংককেইটা আলোচনা কৰি পেলাম হ'বনে বাৰু আৰু এনেকৈ যদি তোমালোকৰ অংকবিলাক দি থাকি মই এটা ভিডিঅ'তে মানে যিসকলে অংকখিনিৰ ওপৰত ইণ্টাৰেষ্টেড এডভান্স অংকবিলাক কৰিব বিচাৰা তোমালোকে মোৰ চেনেলটো কি কৰি ল'বা ছাবস্ক্ৰাইব কৰি ল'বা হ'ব